হয়, পোনপ্ৰথমে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বৰপেটা জিলা সমিতিৰ ফালৰ পৰা সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ তথা বৰপেটা গজালি সমূহ অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই ঈদে সকলোৰে মাজত সমন্বয় ভাতৃত্ববোধৰ যি এনাজৰী সেই এনাজৰীডাল সুদৃঢ় ও শক্তিশালী হ'ব আৰু সমাজৰ পৰা নাশ হ'ব যিসমূহ অপায় অমংগল, যিসমূহ অন্ধবিশ্বাস কুসংস্কাৰ তথা যিসমূহ মানে বেয়া প্ৰভাৱ, সেই বেয়া প্ৰভাৱ এই ঈদে সকলো নিৰ্মূল কৰিব, সকলোৰে মাজত শান্তি সম্প্ৰীতি আৰু সমন্বয় গঢ়ি তুলিব আৰু এই ঈদে যাতে সমন্বয়ৰ বাৰ্তা যাতে গোটেই বিশ্ববাসীৰ আগত যাতে তুলি ধৰিব পাৰে সেই এটা মানে আশা কৰোঁ। তাৰ লগতে গোটেই এটা মাহ ৰোজা ৰাখি আমাৰ ইছলাম ধৰ্মাৱলম্বী ভাই বন্ধুসকলে যে কঠোৰ এটা মানে ব্ৰত, সেই ব্ৰতটো মানে পালন কৰিছে সেয়া সঁচাকৈ মানে গুৰুত্বপূৰ্ণ। গতিকে এই ঈদৰ যথাৰ্থ মূল্য আছে। গতিকে সমূহ ৰাইজলৈ পুনৰবাৰ আমি নেমচুৰ ফালৰ পৰা, নেমচুৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা ও শুভকামনা জ্ঞাপন কৰিছোঁ।